गिबि मन्थ्रिनि गामियारि रांखान्थि जौगाथायखौ मोगथाङाव मावफुंनो थांखिजों जनायाव मन्थ्रि अशोक सिंहाल जनाय इरिगेशन बिफाननि गुबुन गुबुन मावफुंजायै बिथांखिफोरखौ मन्थ्रि अशोक सिंहाला नायगिदिंदों। मख'नो गोनांदि आसामनि मोनफ्रोमबो आबादथिलियाव दै जगायथाय होनाय आरो आसामनि आबादारिफोरखौ आबादनि गेजेरजों रांखान्थि जौगाखांहोनायनि थांखिजों दिनैनिफ्राय दुलाराय रायजोआवनो दावबायहैगोन मन्थ्रि अशोक सिंहाला। दिनै मन्थ्रि अशोक सिंहाला गुवाहाटीनिफ्राय लाचित एक्सप्रेसजों जनायाव सौहैयो। बे समाव मन्थ्रि अशोक सिंहाला जनायनि रायजो राजाफोरजों सावरायलायनायबो जायो। धेमाजी जिलार जनाय समष्टिर বিভিন্ন জলসিঞ্চনৰ যেটো আঁচনিবোৰ চাই আছো আৰু ইয়াত কি পটেনশিয়েল আছে ইৰিগেশ্যনৰ কি পটেনশিয়েল আছে এটোও চাই আছো আৰু মই ভাবো যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যেটো এটা কল্পনা চলি আছে যে অসমৰ প্ৰতিটো খেতি পথাৰত 12 মাহে আমি পানী দিব লাগে, গ্ৰাম্য অৰ্থনীতি উন্নত হ'ব লাগে, কৃষকৰ হাতত ইনকাম থাকিব লাগে, তেতিয়াহে অসমখন উন্নত হ'ব। এই চিন্তা কৰি গোটেই অসমৰ গ্ৰাম্য অঞ্চলত ভ্ৰমণৰ এটা কাৰ্যসূচী লোৱা হৈছে আৰু আজি প্ৰথম যাত্ৰাৰ আৰম্ভণি আমি জনাইৰ পৰা কৰিছো। অসমৰ এক্সট্ৰিম মানে যেটো আছে অৰুণাচল বৰ্ডাৰৰ লগত লাগি থকা আৰু এটা জিলা কৰি গোটেই অসমত আমি কল্পনা কৰিছো যে খেতি পথাৰত কেনেকৈ 12 মাহে পানী দিব পাৰি। যেহেতু এই কেমিজলং অঞ্চলত পৰিত্যক্ত অৱস্থাত পৰি আছে এইটা ব্যৱস্থা কি ক'লে এই কেমিজলং এই যে পৰিত্যক্ত যে আছে তিনটা বহুত আঁচনিবোৰ আছে য'ত মেইনটেনেন্সৰ প্ৰয়োজন আছে। পৰ্যায়ক্ৰমে গোটেইটো এটা কৰি আমি গোটেই মেৰামতি কৰি ৰাইজক পানী দিব পৰা ব্যৱস্থা লৈ আহিম। স্যার আৰু কাৰ্যালয় নাই এটা বিভাগীয় কাৰ্যালয় নাই হ'ব কাৰ্যালয়টো মানে হ'ব কাৰ্যালয় ডাঙৰ কথা নহয়। মোৰ মূল উদ্দেশ্য হ'ল খেতি পথাৰত 12 মাহে পানী দিয়া। কাৰ্যালয় নাই যদি কিবা পৰিত্যক্ত স্কুল আছে, এমালগেশ্যন হৈ যোৱা স্কুল আছে তাৰ পৰা কাম কৰিব পাৰে, এগ্ৰিকালচাৰ অফিচত এটা ৰুম লৈ কাম কৰিব পাৰে। কাৰ্যালয় ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল খেতিয়কে পানী পাইছে নে নাই। উদ্দেশ্য হ'ল খেতিয়কক 12 মাহে কেনেকৈ পানী দিব পাৰি তাৰ ব্যৱস্থা কৰা। কাৰ্যালয় হ'ব কাৰ্যালয় ডাঙৰ কথা নহয়, কাৰ্যালয় য'ত আছে তাতেওতো খেতি পথাৰত পানী যোৱা নাই। চ' প্ৰথম উদ্দেশ্য খেতি পথাৰত পানী যোৱা। কিমানখন আঁচনি এনেকৈ গ্ৰহণ কৰা কি ক'লে জনাত আঁচনি নতুনকৈ আঁচনি লোৱাৰ পৰিকল্পনা এতিয়া লোৱা নাই। আজি সন্ধিয়া বহিম আমি গোটেই ইৰিগেশ্যন ডিষ্ট্ৰিক্ট মাষ্টাৰ প্লান প্ৰত্যেকটো জিলাত জলসিঞ্চনৰ এটা 25 বছৰীয়া মাষ্টাৰ প্লান আমি বনাই আছো আৰু এই প্লানত যিমান প্ৰকল্প আহিব এটা কৰি আমি লাহে লাহে লৈ যাই থাকিম। স্যার আৰু জনাত এমাহ ধৰি মহকুমা ডিপুটি নাই এই নিয়োগ প্ৰক্ৰিয়া কিবা চলি আছে আহিব এইবিলাক চৰকাৰী প্ৰক্ৰিয়া পদ্ধতি আছে আহিব। गोजोनथाव खौरां बङाइगाव मेरिडियान किया मटर्स शोरूमा नोंथांनो लाबोदों गोदान अफार। मेरिडियान किया मटर्स शोरूमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन। बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन। बेजों लोगोसेनो बे शोरूमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय-सोल' खालामनोबो हागोन। दासान्दि बे अफारा सोलिगासिनो दं। मेरिडियान किया मटर्स शोरूमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं। बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन। लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स शोरूमाव थांनानैबो नायनो हागोन।